আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 19 নম্বৰ কিস্তিৰ পইচা এই পইচাটো আপোনালোকৰ একাউণ্টত কেতিয়ালৈকে সোমাব ইয়াৰ ওপৰত এটা ডেট আহিছে যিটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব লগতে যিসকলে পিএম কিষাণৰ নতুনকৈ আবেদন কৰিছিলে বা যিসকল পিএম কিষাণৰ অলৰেডি হিতাধিকাৰী হৈ আছে তেওঁলোকৰ যিটো নাম আছে সেই নামটো লিষ্টত আছে নে নাই বা পিএম কিষাণৰ নতুনকৈ যিসকলে আবেদন কৰিছে তেওঁলোকৰ লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে নে নাই হোৱা কেনেকৈ চেক কৰিব পাৰিব আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম লগতে পিএম কিষাণৰ যিটো ষ্টেটাছ আছে সেই ষ্টেটাছটো আপোনালোকৰ তিনটা কাম ঠিক হৈ থাকিব লাগিব যদি সেই তিনিটা কাম আপোনালোকৰ ঠিক হৈ নাথাকে তেনে ক্ষেত্ৰত আপুনি আহিবলগীয়া পিএম কিষাণৰ কিস্তিটো লাভ নকৰে গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব এতিয়ালৈকে আপুনি যদি ভিডিঅ'টো লাইক এটা কৰা না লাইক এটাও কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া পিএম কিষাণত যিসকল লোকে নতুনকৈ আবেদন কৰিছে বা যিসকল পিএম কিষাণৰ অলৰেডি হিতাধিকাৰী হয় তেওঁলোকে নিজৰ নামটো লিষ্টত আছে নে নাই চাবৰ কাৰণে দুটা উপায় আছে প্ৰথম যিটো উপায় হৈছে সেইটো হৈছে আপোনালোকৰ যিখন লিষ্ট আছে পিএম কিষাণৰ সেইখন আপোনালোকে নিজে চাবই পাবে তাৰ কাৰণে আপোনালোকে দেখিছে ইয়াত আপোনাৰ যিটো বেনিফিচিয়াৰী লিষ্ট অপশ্যন দেখিছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত প্ৰথমে আপোনাৰ ষ্টেটটো আপুনি সিলেক্ট কৰি ল'ব তাৰপৰা ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব তাৰপৰা সাব ডিষ্ট্ৰিক্ট তাৰপৰা ব্লক সিলেক্ট কৰিব তাৰপৰা ভিলেজ সিলেক্ট কৰি আপুনি গেট ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰি দিব গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে সেই ভিলেজখনৰ বা সেই যিখন আপোনাৰ ধৰি লওক ব্লক আপোনাৰ যিটো পৰে সেইটো আণ্ডাৰত যিসকল লোকৰ ধৰি লওক পিএম কিষাণ আঁচনিখনৰ আণ্ডাৰত পৰিছে সকলোৰে নাম ইয়াত অন্তৰ্ভুক্ত হৈ আছে নে নাই আপুনি চাব পাৰিব মানে আপুনি যদি আগতো পিএম কিষাণৰ পইচা লাভ কৰি আহিছে মানে আগৰ পৰা যদি পাই আছে তেনেকুৱা ক্ষেত্ৰত এতিয়া যিহেতু পিএম কিষাণৰ লিষ্টৰ পৰা বহুতো লোকৰ নাম কাটি দিয়া হৈছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ নামটো আছে নে নাই আপুনি চেক কৰিবই পাৰিব আৰু যিসকল লোকে নতুনকৈ পিএম কিষাণত আবেদন কৰিছে তেওঁলোকেও চাব পাৰিব এতিয়া এটা কথা আপোনাক কৈ দিওঁ এই লিষ্টখন যেতিয়া আপুনি চাব তললৈ স্ক্ৰল কৰিব ইয়াত বহুতকেইটা পেজ থাকে কিছুমানত আপোনাৰ 50টা পৰ্যন্ত পেজ থাকে এতিয়া মই যিটো চাই আছোঁ তাত 9টা পৰ্যন্ত পেজ আছে গতিকে প্ৰথমটো পেজ চাই আপুনি থৈ নিদিব বাকিকেইটা পেজো চেক কৰিব ঠিক আছে এতিয়া ধৰি লওক আপোনালোক বোলে পিএম কিষাণৰ আগৰ বেনিফিচিয়াৰী বা নতুনকৈ এপ্লাই কৰিছিল আৰু ইয়াত আপোনালোকে নাম দেখা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি কেনেকৈ আৰু এটা প্ৰকাৰে চেক কৰিব পাৰিব তাৰ কাৰণে আপুনি ন' ইয়ৰ ষ্টেটাছত যাব যোৱাৰ পাছত আপোনালোকে দেখিছে ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ অপশ্যনটোত ক্লিক কৰি মোবাইল নম্বৰ বা আধাৰ কাৰ্ডৰ নম্বৰটো দি কেপচা কোডটো ফিল কৰি গেট মোবাইল অ'টিপি অপশ্যনত ক্লিক কৰিলে মোবাইল নম্বৰলৈ এটা অ'টিপি যাব সেই অ'টিপিটো এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনাৰ সন্মুখত আহি যাব সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে কপি কৰি আপোনালোকে বেক কৰিব বেক হৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি কেপচা কোড ফিল কৰি গেট অ'টিপি অপশ্যনত ক্লিক কৰি দিব তাৰ পৰা আপোনালোকৰ যিটো KYC লেণ্ড চিডিং আৰু বেংক আধাৰ লিংক এই তিনিটা আপোনালোকৰ ঠিক হৈ থাকিব লাগিব তেতিয়াহে আপুনি 19 নম্বৰ কিস্তিৰ পইচা পাব আৰু এটা কথা আপোনালোকৰ যদি পিএম কিষাণ আঁচনিখনৰ পৰা নাম কাটি দিয়া হ'ল মানে আগৰ পৰা পইচা পাই আছিলে কিন্তু এতিয়া কাটি দিয়া হৈছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ ইয়াত ওলাই যাব যে আপোনালোকৰ ধৰি লওক ইনএলিজিবল বা ধৰি লওক ইনএক্টিভ এনেকৈ আপোনাৰ আহি যাব ঠিক আছে গতিকে আপুনি যদি পিএম কিষাণৰ ভুৱা হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত আপুনি একো কৰিব নোৱাৰে যদি বাই চান্স যদি ভুলবশতঃ কাটি দিয়া হৈছে তেনেকুৱা ক্ষেত্ৰত আপুনি সেইসমূহ কাম CSC থ্ৰু দি বা আপোনাৰ যিটো এগ্ৰিকালচাৰ অফিচ আছে য'ত পিএম কিষাণৰ ৰিলেটেড কাম কৰা হয় তাত গৈ আপোনালোকে এইখিনি কাম ঠিক কৰিবগৈ পাৰিব যদি আপুনি পিএম কিষাণৰ ভুৱা হিতাধিকাৰী নহয় এতিয়া পিএম কিষাণত যিসকল লোকে ধৰি লওক নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে আৰু এটা কথা মনত ৰখাটো প্ৰয়োজন যে তেওঁলোকৰ KYCটো কৰাটো বাধ্যতামূলক হয় বহুতো লোকে পিএম কিষাণৰ নতুনকৈ আবেদন কৰে কিন্তু KYC নকৰে যাৰ কাৰণে তেওঁলোকে পিএম কিষাণ আঁচনিখনৰ সকলোবিলাক নথিপত্ৰ ঠিকমতে দিয়াৰ পাছতো কিন্তু পিএম কিষাণ আঁচনি পইচা লাভ নকৰে সেইকাৰণে আপোনালোকে নিজৰ যিটো KYC সেইটো আপুনি কৰোৱাই ল'ব এতিয়া আহোঁ পিএম কিষাণৰ যিটো 19 নম্বৰ কিস্তিৰ পইচা এই পইচাটো আপোনালোকক কেতিয়ালৈকে দিয়া হ'ব ইয়াক লৈ এটা আপডেট আহিছে এই যিটো আপোনালোকে নটিফিকেশ্যন দেখিছে ইয়াত আপুনি চাব পাৰে এইটো এটা নিউজ পৰ্টেলৰ দ্বাৰা মুকলি হৈছিলে যোৱাকালি যে পিএম কিষাণৰ যিটো পইচা সেই পইচাটো আপোনালোকক 18 জানুৱাৰী তাৰিখে দিব বুলি এই পৰ্টেলটোত দিছে গতিকে তাৰ পৰা বহুতো লোকে মোক সুধি আছিলে যে 18 তাৰিখে পইচা দিব নি 18 তাৰিখে পইচা দিব বুলি অফিচিয়েল ক'তো আপডেট এতিয়ালৈকে অহা নাই কিন্তু এই যিটো পৰ্টেল এই পৰ্টেলটোত অহাৰ কাৰণে বহুতো ইউটিউবাৰে ভিডিঅ' বনাই দিলে যে 18 তাৰিখে পইচা দিব কিন্তু এতিয়ালৈকে আপুনি যদি পিএম ইভেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট যিটো পিএম ইভেণ্ট বুলি এটা ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ যদি আপুনি চেক কৰেগৈ তেনেকুৱা ক্ষেত্ৰত ইয়াতো আপোনালোকে কোনো ধৰণৰ পিএম কিষাণৰ 18 তাৰিখে পইচা দিব বুলি ইয়াত কোনো নটিফিকেশ্যন এতিয়ালৈকে অহা নাই মই এইটো নকওঁ যে এইটো ফেক নটিফিকেশ্যন কিবা কিন্তু এতিয়ালৈকে ইয়াৰ ওপৰত কোনো অফিচিয়েল আপডেট অহা নাই আৰু যদি কিবা অফিচিয়েল আপডেট আহে মই আপোনালোকক ভিডিঅ' আগলৈ জনাই দিম আৰু আপোনালোকে পিএম কিষাণৰ যিটো পিএম ইভেণ্ট বুলি এটা ছাইট আছে ইয়াত আহি আপুনি নিজে চেক কৰিবই পাৰিব যেতিয়া ধৰি লওক কিবা এটা ডেট শুনে সেই ডেটটো ৰিয়েল নে ফেক আপোনালোকে নিজে চেক কৰিব পাৰিব বা পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটটোতো তেওঁলোকে ইয়াত উল্লেখ কৰি দিব 19 নম্বৰ কিস্তি কোন তাৰিখে মুকলি কৰিব যিহেতু ইয়াত 18 নম্বৰ কিস্তি এতিয়ালৈকে আছে 19 নম্বৰ কিস্তিৰ কথা কোনো ধৰণৰ উল্লেখ কৰা নাই গতিকে আপোনালোকৰ যদি কিবা খেলিমেলি হৈ আছে আঁচনিখনৰ লগত ৰিলেটেড তেনেকুৱা ক্ষেত্ৰত সোনকালে CSCত গৈ আপোনালোকে এইখিনি কাম কৰি লওক পিএম কিষাণৰ বহুতো কাম এতিয়া চলি আছে যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেতিয়া তেনেকুৱা ক্ষেত্ৰতো আপুনি নতুনকৈ আবেদন কৰিব পাৰিব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগ পাম মই এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ